নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনাৰ? আমাৰ চেনেলটিলৈ আপোনাক স্বাগতম জনাইছো। তো বন্ধুসকল, আপোনালোকে এই চেনেলটিত ছ'চিয়েল মিডিয়াৰ কিছুমান আপডেট পাব। আজিৰ নিউজটো হ'ল যে ডিম্পু বৰুৱা নামত বহুত ধৰণৰ ফেক একাউণ্ট খোলা হৈছে। সেই ফেক একাউণ্টসমূহত ডিম্পু বৰুৱাত ছোৱালীক ৰিপ্লাই আৰু প্ৰমোচনৰ নামত বহুত টকাৰ ডিমাণ্ড পোৱা গৈছে। চ' ডিম্পু বৰুৱাই তেওঁ ইনষ্টাগ্ৰাম আইডিত এটা পোষ্ট কৰিছে। আহক আমি সেই পোষ্টটো চাই লওঁ। হে দোস্ত, এটা সৰু কথা কওঁ। ফেচবুকত যদি আপুনি মোক মেছেজ কৰে আৰু যদি মই ৰিপ্লাই দিছোঁ, সেইটো মই নহয় দিয়ক। মানে মোৰ বহুত ফেক একাউণ্ট আছে। সেই ফেক একাউণ্টবিলাকৰ পৰা বিভিন্নজনক মানে মেছেজ দি থাকে। ছোৱালীক দিয়ে, কিছুমানে এনেকৈ দিয়ে। তো সেইবিলাক মই নহয়, কাৰণ ফেচবুকত মই ৰিপ্লাই তেনেকুৱাকৈ নিদিওঁ। মই অনলি মেইলত ৰিপ্লাই দিওঁ, dimpu.borua77@gmail.com, বা ইনষ্টাগ্ৰামত কেতিয়াবা সেই ৰিপ্লাই দিওঁ, এইটো ইনষ্টাগ্ৰাম। বাকী ফেচবুকত যদি আপোনাক কোনোবাই মেইলৰ মানে মেছেজ দিছে মোৰ একাউণ্টে, সেইটো মই নহয়। বা যদি ইনষ্টাগ্ৰামত কোনোবাই আপোনাক মেছেজ দিছে, সেইটো মই নহয়। মানে মোৰ নামত বহুত এনেকুৱা চলি আছে। আৰু এনেকুৱা কিছুমানে কয় যে, কিছুমানে বোলে কিবা বোলে প্ৰমোশ্যন কৰিব দিছে, মই বোলে ইমান টকা কৈছোঁ। মই বেয়া লাগে শুনিলে, কাৰণ মই এনেকুৱা মানে নকওঁ এইবিলাক কথা। যিয়ে কৰি আছে ফেক একাউণ্ট খুলি মোৰ নামত। এনেকুৱা ধৰণৰ আপডেটৰ কাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।